নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল অবিনাশ ব্লগ। আজি এই মুহূৰ্তত মই উপস্থিত আছোঁ মুখাশিল্পৰ বাবে বিশ্ববিখ্যাত নতুন চামগুৰি সত্ৰ। আজি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ দ্বিতীয় ৰজনী। মাজুলী এতিয়া দ্বিতীয় বৃন্দাবন স্বৰূপ পৰিৱেশ সৃষ্টি হৈছে মাজুলীত। আৰু মাজুলীৰ এতিয়া আকাশে বতাহে খোল তাল আৰু বৰগীতৰ শব্দৰে মুখৰিত হৈছে। আহক আমি এতিয়া চামগুৰি সত্ৰৰ ৰাসৰ কিছুমান দৃশ্য চাওঁ। এয়া আমি চামগুৰি সত্ৰত বন্তি জ্বলালোহি আহি পেলাই, আৰু এয়া ভক্তসকলে বন্তি জ্বলাইছে। চাওক, এয়া চাওক, এয়া চাওক, চামগুৰি সত্ৰৰ বজাৰত লোকায়িত হৈ পৰিছে। কিমান ভিৰ চাওক। এয়া চামগুৰি সত্ৰৰ মঞ্চ, এই মঞ্চ সজাই আছে। ৰাতিলৈ ৰাসলীলাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। এই সকল বৈষ্ণৱে ৰাসৰ কামত ব্যস্ত হৈ আছে। চাওক, আমি সত্ৰৰ এজন প্ৰভুক লগ পাইছোঁ। তেওঁৰ পৰা অকণমান ৰাসৰ বিষয়ে জানো আহক। কোৱা। নমস্কাৰ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক নাহি কেউ পাওঁ, তোহাৰি চৰণ কৰেণু শতকোটি, বাৰে ককৰহু প্ৰণাম, বাৰে ককৰহু প্ৰণাম। আমি এই কণমানি শিশুটোলৈ আমি এই আপাসতে শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ তৰফৰ পৰা তথা ৰাস উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তোমাক জনাব বিচাৰিছোঁ, আমাৰ এই চামগুৰি সত্ৰ 1663 খ্ৰীষ্টাব্দত চক্ৰধ্বজ ৰজা, চক্ৰপাণী আটা আৰু এজোপা চামগছ, এই তিনিটা স্বৰ সন্ধিক্ষণত শ্ৰী শ্ৰী চামগুৰি সত্ৰতে নামাঙ্কিত হ'ল। আৰু তেতিয়াৰে পৰা সেই 1663 খ্ৰীষ্টাব্দৰ পৰাই এই চামগুৰি সত্ৰত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, যিকোনো কলা শিল্প, গীত মাত বাদ্য নৃত্য আদি পৰিৱেশিত হৈ আহিছে আৰু তেতিয়াৰ পৰা প্ৰচলন আছে। তথাপি তুমি যে ৰাসৰ বিষয়ে সুধিছা, আমি ক'ব বিচাৰিছোঁ, আমাৰ এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱ মহাভাগী আজিৰ পৰা প্ৰায় 150 বছৰ আগৰ পৰা ইয়াত আৰম্ভ হৈছে। আমি এইখিনিতে তোমাক এটা কথা জনাই থওঁ, এজন সত্ৰৰ গন্ধৰ্ব বিশাৰদ যিজনৰ নাম নক'লে আমাৰ সত্ৰখনৰ নাম আধৰুৱা হ'ব, তেখেতেই হ'ল গন্ধৰ্ব বিশাৰদ, সংগীত কলা গীত বাদ্য নৃত্যৰে পৰিৱেষ্টিত সত্ৰাধিকাৰ চৈতন্যদেৱ আটা। তেখেতেই এই সত্ৰখনক এটা গুৰু গাম্ভীৰ্যৰ দিশলৈ নিয়াৰ লগতে গীত বাদ্য নৃত্যৰে পৰিপূৰ্ণ কৰি থৈ গৈছে। আৰু এই ৰাস উৎসৱ ভাগিও আমি 2020 চনতো ক'ভিড প্ৰতিকূলৰ বাবে আমি বিশেষভাৱে উদযাপন কৰিব নোৱাৰিলোঁ। তথাপি ৰাইজৰ সহযোগত আমি এই ৰাসভাগ উদযাপন কৰিব পাৰিলোঁ। তদনুৰূপ এই 2021 বৰ্ষতো একেই আমাৰ নীতি নিয়ম ক'ভিড প্ৰতিকূলৰ কাৰণে দিছিল যদিও সমগ্ৰ মাজুলীতে এই ৰাস উৎসৱভাগী উদযাপন কৰিবৰ বাবে প্ৰশাসনেই হওক বা আমাৰ উপায়ুক্ত মহোদয়ৰ তৰফৰ পৰাই হওক কিছু এই ক'ভিড প্ৰতিকূলৰ দিশবিলাক সাল সলনি কৰাৰ পৰিপ্ৰেক্ষিতত আমি এইবাৰ পুনৰ এটা জাক জমকতাৰ দিশেৰে পাতিবলৈ আমি সুবিধা পালোঁ। আৰু এই আপাসতে আমি শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ তৰফৰ পৰা সদৌতি প্ৰশাসনেই হওক বা উপায়ুক্ত মহোদয়ে হওক বা মাজুলীবাসীয়ে হওক বা অসমবাসীলৈ আমি এই আপাততে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে জনাই থওঁ, তুমি যদি আৰু আমাক এই সম্পৰ্কে কিবা যদি প্ৰশ্ন কৰিব বিচৰা, আমি যথাযথ উত্তৰ দিবলৈ আমি প্ৰস্তুত হ'ম। ধন্যবাদ জনাইছোঁ। প্ৰভু, আজি এইকেইদিন ৰাস কেইদিন হ'ব? এইটো খুব ভাল প্ৰশ্নই কৰিলা, অৱতাৰণা কৰিলা। আমি কথাষাৰ তোমাক এনেকৈ জনাব বিচাৰোঁ, তুমি ইতিমধ্যে গম পাইছাই যে 2021 বৰ্ষৰ 18, 19, 20 নৱেম্বৰ আৰু অসমীয়া লেখেৰে আঘোণ মাহৰ 1, 2, 3 তাৰিখত এই ৰাস উৎসৱ সমগ্ৰ মাজুলীতে উদযাপিত হৈছে। কিন্তু আমাৰ এই চামগুৰি সত্ৰত ইয়াৰ কিছু আমি ব্যতিক্ৰম ধৰ্মী এটা দিশ আমি মানি চলিবলগীয়া হ'ল। সেয়েহে যোৱাকালি অৰ্থাৎ 18 নৱেম্বৰ 1 আঘোণত তিথিভাগ, যিহেতু আমি চামগুৰি সত্ৰত আমি যিটো তিথি পৰে
যে প্ৰতিটো অনুষ্ঠানৰে প্ৰতিটো গুৰুজনাই হওক নিজৰ পিতৃ মাতৃয়ে হওক এটা তিথি থাকে, সেই তিথিটোৱে হ'ল আমাৰ মূল। সেই পৰিপ্ৰেক্ষিতত আমি তিথিভাগ কালি বিয়লি বেলা জানিব পৰা মতে বিয়লি বেলা মিলাৰ কাৰণে আমি দিনৰ নামষাৰ নাপালোঁ কাৰণে আমি আজি 2 আঘোণ 19 নৱেম্বৰত আমি আজি এই শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ ৰাসোৎসৱভাগী উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু এই ৰাসোৎসৱভাগী আমাৰ দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে আজি 150 বছৰীয়া এই ৰাসোৎসৱভাগী দুদিনীয়া কাৰ্যসূচীৰে চলি আহিছে। আৰু অদ্য পৰিমেত আজি আৰু কাইলৈও আমাৰ সেই দুদিনীয়াৰে এই শ্ৰী শ্ৰী চামগুৰি সত্ৰত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসোৎসৱভাগী উদযাপন হ'ব। আৰু এইখিনিতে আমি এটা তোমাক কথা জনাই থওঁ যে গুৰুজনাৰ যি ৰচিত কেলিগোপাল নাট, সেই কেলিগোপাল নাটখনেই মহাৰাস আচলতে কেলিগোপাল, সেইভাগ আমি উদযাপন কৰি আহিছোঁ। আৰু আমি গৌৰৱান্বিত চামগুৰি সত্ৰতে থাকি পেলাই আমি গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ যে এই কেলিগোপাল নাটভাগ 31টি গীত আৰু প্ৰায় 15-16 ভাগ ৰাগেৰে পৰিবেষ্টিত এই নাটভাগ আমি অংকীয়া শৈলীৰে আমি দুদিনীয়া কাৰ্যসূচীৰে 2 ৰাতিতে আমি অনুষ্ঠান পৰিৱেশন কৰোঁ। আৰু ঠিক 12 বজাৰ লগে লগে আমি সেই কেলিগোপাল নাটখন আমি পৰিৱেশন কৰোঁ আৰু ৰাতিপুৱালৈকে আমি এই পৰিৱেশন কৰোঁ। আৰু এটা কথা তোমাক জনাই থওঁ, আমি সত্ৰীয়া হিচাপে যে এই চামগুৰি সত্ৰত কৃষ্ণৰ লগতে যি গোপীসকলে অভিনয় কৰে, সেই গোপীসকল কিন্তু আমাৰ পুৰুষে অভিনয় কৰে। এইটো আমি পৰম গৌৰৱেৰে ক'ব পাৰোঁ, যিহেতু প্ৰায় মঞ্চতে মাজুলীৰ প্ৰায়বিলাক মঞ্চতে এই মহাৰাস ভাগত দ্বৈতভাৱে অভিনয় হয়। তাত পুৰুষ আৰু প্ৰকৃতি মানে হ'ল মহিলা, পুৰুষ আৰু মহিলাই পৰিৱেশন কৰে। কিন্তু আমি চামগুৰি সত্ৰত কেৱল পুৰুষ অভিনয় আৰু স্ত্ৰী অভিনয় আমি পুৰুষসকলেই কৰোঁ। এইখিনি তোমাক এই আপাততে কথাষাৰ জনাই থলোঁ। প্ৰভু, চামগুৰি সত্ৰত মুখাপতান ৰাস হয়, এই সম্পৰ্কে আপুনি কিবা ক'ব নেকি? হয়, খুব সুন্দৰ প্ৰশ্ন। আচলতে তোমাক এটা কথা জনাই থওঁ, মুখা সৃষ্টি আদিৰে পৰাই হৈছে। গুৰুজনাই যেতিয়া চিহ্ন যাত্ৰা নাটভাগী কৰিছিল, তেতিয়া তেওঁ সেই নাটভাগ চিহ্ন যাত্ৰা নাটভাগ তেওঁ হাস্তেৰে অলংকাৰ দি অংকন কৰি পেলাই তেতিয়া সেই চিহ্নযাত্ৰা নাটভাগ কৰিছিল। কিন্তু কালক্ৰমত আমাৰ সত্ৰত সেই চৈতন্যদেৱ আতা, ৰুদ্ৰকান্তদেৱ আতা, কমলচন্দ্ৰদেৱ আতা, দীনকান্তদেৱ আতা, কুশকান্তদেৱ আতাই মুখা বনাই মুখাৰ শৈলীৰে যিকোনো ভাওনাতেই হওক বা ৰাসতেই হওক ইয়া পৰিৱেশন কৰি আহিছে। কিন্তু শেহতীয়াকৈ 2018 চনত আমাৰ সত্ৰৰ সেই প্ৰয়াত ৰুদ্ৰকান্তদেৱ আতাৰ সুযোগ্য মাজুপুত্ৰ ডক্টৰ হেমচন্দ্ৰ গোস্বামী দেৱে এই মুখা কলাটোক এটা সুকীয়া মৰ্যাদা প্ৰদান কৰি তাক আগবঢ়াই নিয়াত যথেষ্ট অৰিহণা যোগালে, যাৰ পৰিপ্ৰেক্ষিতত তেখেতে এই মুখা শিল্পৰ যোগেদি তেখেতক ভাৰতৰ এটা উচ্চ স্তৰৰ এটা সন্মান সংগীত নাটক একাডেমি, এই সংগীত নাটক একাডেমিও তেওঁ মুখাৰ কাৰণেই পুৰস্কৃত হ'ল বা এই সন্মানটি পালে। ঠিক সেই তেখেতৰ দিনৰ পৰাই 2000 চনৰ পৰাই আমাৰ যি ৰাসোৎসৱেই হওক বা ভাওনাই হওক সেই মুখা কলাই প্ৰাধান্য লাভ কৰি আহিছে। আৰু এটা কথা জনাই থওঁ যে 2018 বৰ্ষত এই মুখাৰ দ্বাৰাই 26 জানুৱাৰীত গণতন্ত্ৰ দিৱসত আমি অসমৰ পৰা প্ৰতিনিধিত্ব কৰি আমি মাজুলীৰ 10জন সদস্যই গৈ এই মুখাৰ দ্বাৰাই আমি গণতন্ত্ৰ দিৱসত 2য় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু এই মুখাক এটা 3টা প্ৰকাৰে ভাগ কৰা হয়: বৰ মুখা, লুটুকৰি মুখা আৰু মুখ মুখা। এই 3টা প্ৰকাৰে ভাওনাত ব্যৱহাৰ হয় বা ৰাসতো ব্যৱহাৰ হয়। আৰু বৰমুখা বুলি কওঁতে আজি নৃসিংহ বা কুম্ভকৰ্ণ, সেয়া নৃসিংহৰ মুখভাগি যেতিয়া আমি 4টা হাত থাকে আমি জানো, চতুৰ্ভুজ, গতিকে তাক আমি পিন্ধি পেলাই মুখত পিন কৰাতকৈ
আমি মুখাৰে বাঁহৰ কাঠিৰে বনাই তাক যদি আমি ডাঙৰ আকাৰে বনাই লৈ যেতিয়া পৰিৱেশন কৰোঁ তেতিয়া সভাখনো শুৱনি হয়, দেখিবলৈ সুন্দৰ হয়। গতিকে আমি যিভাগ মুখা গাত পিন্ধি আমি পৰিৱেশন কৰোঁ সেয়া বৰ মুখা হয়। যিবিলাক আমি হাতত পিন্ধি পেলাই অঙি ভঙি কৰি আমি পৰিৱেশন কৰোঁ সেয়া লুটুকৰি বা চৌমুখা বুলি কয়। আৰু যিবিলাক মুখা আমি মুখত পিন্ধি লৈ আমি অভিনয় কৰোঁ সেয়াকে মুখমুখা বুলি কোৱা হয়। গতিকে মুখাৰ তিনিটা ভাগ আৰু ভাওনাত বা ৰাসত এই মুখাই প্ৰাধান্য লাভ কৰিছে। আৰু এই মুখাৰ চাবলৈ দেশ বিদেশৰ লগতে সমগ্ৰ বিশ্বৰ বহু পৰ্যটক বা বহু দেশৰ পৰ্যটকে আমাৰ এই সত্ৰত এই মুখা চাবলৈ আহি আপ্লুত হৈছে আৰু আমাক ধন্যবাদৰ পাত্ৰ কৰি থৈ গৈছে। ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ জৰিয়তে যিসকল শিল্পীয়ে এই মুখা এতিয়াও বনাই এই পৰিৱেশন কৰি আহিছে তেখেতসকলকো যথেষ্ট আপ্লুত কৰিছে। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতেও এই মুখা কলাই সত্ৰখনক এটা উচ্চ মানদণ্ডৰ স্তৰলৈ নিব বুলি আমি আশা কৰিব পাৰোঁ। প্ৰভু, আপুনি যিখিনি কথা ক'লে আপোনাৰ পৰিচয়টো দিলে আমি সন্তোষ পাম। সুন্দৰ। মোৰ নাম শ্ৰী প্ৰভাত গোস্বামী আৰু তোমাৰ দেউতাৰ মই এজন শৈশৱ কালৰে মোৰ ভাইটি আৰু বন্ধু হয়। মোৰ ঘৰ চামগুৰি সত্ৰত। মোৰ দেউতাৰ নাম প্ৰয়াত দীনকান্ত গোস্বামী। আৰু ময়ো তোমাক এটা কথা জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিম যে এই ৰাসোৎসৱ মহাভাগী যে উদযাপিত হৈ আহিছে, মই একেবাৰে বাল্যকালৰ পৰাই অভিনয় কৰিছোঁ যদিও মই নৱমমান শ্ৰেণীৰ পৰাই অৰ্থাৎ প্ৰায় 1990 চনৰ পৰাই মই মহাৰাসৰ কৃষ্ণ ভাওভাগী অভিনয় কৰি আহিছোঁ। প্ৰায় 27 বছৰে অবিৰতভাৱে প্ৰায় এই 20-21 বৰ্ষত দুদিনীয়াকৈ আৰু প্ৰায় সেই 4-5-6 বছৰত এদিনীয়াকৈ এই মহাৰাসৰ কৃষ্ণৰ অভিনয় কৰি দৰ্শকৰো ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তোমাক গৌৰৱেৰে জনাওঁ যে অহা কালিলৈ এই 2021 বৰ্ষৰ 20 নৱেম্বৰ তাৰিখেও মই পুনৰ সেই মহাৰাসৰ কৃষ্ণৰ অভিনয় কৰিবলৈ আগবাঢ়িছোঁ। আৰু তোমালোকৰ মৰম স্নেহ আৰু ৰাইজৰ আশীৰ্বাদেই হ'ব মোৰ এই জয়যাত্ৰাৰ ৰক্ষাৰ কৱচ। প্ৰভু, আপুনি ইমান ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। ধন্যবাদ। তোমালৈও অশেষ ধন্যবাদ জনালোঁ। আচলতে ব্যস্ততা নহয়, আমি আচলতে ৰাইজৰ সেৱক। আজি ৰাসোৎসৱ ভাগী হৈছে আমি সত্ৰবাসী উদযাপন কৰিছোঁ, কিন্তু সাৰ্বজনীনভাৱে ৰাইজৰ মাজুলীবাসীৰ অকুণ্ঠ সহায় সহযোগিতাৰ অবিহনে আমি কোনো কামতে আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে সিমান ব্যস্ততা নহয় যদিও ব্যস্ততা আছিলোঁ, তথাপি তুমি ইমান নৰম সুলভ বা ইমান কিছু জানিবলৈ যে ইচ্ছুক হৈছিলা তাৰ বাবে মই বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ দ্বাৰাই তোমালৈ আমি আৰ্থিক নিৰ্মালি আগবঢ়াইছোঁ। তোমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক। তুমি নিজৰ পিতৃ মাতৃৰ লগতে গাঁওখনলৈ যাতে সুনাম কঢ়িয়াই আনিব পাৰা তাৰ বাবে আমি বৃন্দাবন মহাপ্ৰভুৰ শ্ৰী চৰণত তোমালৈ আমি কৰপুতে আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ। দেখিলে আপোনালোকক কিমান সুন্দৰকৈ প্ৰভুৱে বুজাই দিলে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।